আপুনি কওকচোন কি ভাষা জানে? ভাষা জানিবলৈ মই তেনেকৈ কাম আৰু চলি যায় যাতে মানে য'ত কিঞ্চিত আৰু হয় ক'বলৈ মানে ট্ৰাই কৰোঁ আৰু অ'কে মানে কাম ওলাই যাবলৈ ৰুকিব যাতে নালাগে আৰু হয় হয় তেনেস্থলত হয় মানে দুই এষাৰ ক'বলৈ আৰু চেষ্টা কৰোঁ। আচ্ছা কামবিলাক তেনেকৈ ওলাই যায়। আপুনি কেনেকৈ শিকিলে যে ইমানখিনি এতিয়া আপুনি কৈ আছিলে অলপ আগতে মই দেখা পালোঁ আপুনি কেনেধৰণেৰে এইখিনি ইমানখিনি ভাষাৰ যিখিনি জ্ঞান বা দখল আপোনাৰ আহিলে? মানে যিবিলাক লোক মানে লগ পাওঁ হয় তেওঁলোকৰ লগত মই অলপ কথা পাতিবলৈ চেষ্টা কৰোঁ। উম, তেওঁলোকক সোধোঁ যে এনেকুৱা এটা মই খুব ধ্যানত মানে চাই থাকোঁ তেওঁলোকৰ কথা কোৱাৰ যিটো শৈলী, হয় কথন শৈলী বুলি যিটো কয়, হয় হয় কথাটো ভাষাটো ক'লেই যে হ'ব বুলি নহয়, উম। কথন শৈলীৰে সৈতে উম, মানে কিছুমান যেনেকৈ আমি কওঁ বোলে গাড়ী টিকট কাটিছে না সেইটো ক'ব টিকট কাটলিয়ে টিকট, আমি কওঁ টি কত উম, এইটো টিকট, অ'কে অঁ তেওঁলোকে ক'ব টিকট উম, টিকট, ঠিক। আমি কওঁ টিকট, হুম। টি কৈ কত কওঁ অ'কে টিক আগতে ক'ব তাৰপিছত ট ক'ব অ'কে টিকট। উম, এই তেনেকুৱা কিছুমান কথা ক'বলৈ হ'লে মানে ধৰি লওক হয়। ভাষাটো ক'লে নহ'ব, তেওঁলোকৰ যিটো কথন শৈলী, হয় কথন শৈলীটোৰ সৈতে উম, মিলাপ কৰি উম। যিটো কথা কোৱা হয় হয়, তেওঁ নিশ্চয়, কিন্তু অকণমান কথন শৈলী যিটো প্ৰয়োগ কৰি যিটো কথা কোৱা হয় হয় তেওঁলোকে সন্তুষ্ট হৈ যায় সন্তুষ্ট যে তেওঁৰ মুখৰ যিটো প্ৰনাউন্স হয় হয় এই প্ৰনাউন্সটো মানে খুব ভাল। হয় হয়। হয়। গতিকে মই বিশেষ নাজানো। আৰু আপুনি ধৰক কি ভাষা জানে? এতিয়া ধৰক মণিপুৰী নেপালী কিবা জানে? নেপালী কওঁ মানে মণিপুৰীৰ লগত তেনেকুৱা মোৰ বিশেষ এটা অ'কে সম্পৰ্ক নেপালী ধৰক আপুনি অলপ মানে কওকচোন। যেনেকুৱা যি ধৰণৰ মানুহৰ লগত মোৰ সম্পৰ্ক হৈছে হয়। তেওঁলোকৰ সৈতে মানে মোৰ কথন শৈলী যিটো মানে তেওঁলোকক মিলাপ কৰি হয়। কথা ক'বলৈ মানে ভাল পাওঁ সেইটোকে কওঁতে যথেষ্ট শিকিছোঁ। হয় হয় বা নেপালী ভাষাতে আপুনি অলপ যদি কিছুমান কথা অঁ ক'ব। নেপালীটো ক'ম বাৰু। হয় মই এজন ধৰি লওক মানুহ লগ পালোঁ, হয়। हजुर हाँ। तपाईँको घर कहाँ छ? बोले नेपालमा। नेपाल यता कहाँ बस्ने हो? म त जागुनमा बस्ने हो। तपाईँको यही जन्म छ कि त्यहीँ जन्म भयो भने यता आएर जन्म भयो त तपाईँहरू यो माओबाबीहरू त उताबाट आयो होला। আপোনাৰ মা দেউতাসকল ইয়ালৈ আহিছে, নহ'লেতো মা দেউতাৰতো জন্ম ইয়াত হোৱা নাই তাতে हाँ হয় হয় मेरो माँ बाबा त नेपालको हो। हाँ। तपाईँले अहिले के नेपाली हो? नेपालै भन्नु पर्दैन। नेपालबाट आएपछि है यता आएपछि नि त यो हुन्छ, गोर्खाली भइहाल्छ। तपाईँहरूको त गोर्खाको रेजिमेन्ट पनि छ, त तपाईँको यो गोर्खा भन्नुपर्छ। त्यहाँ नेपाली भएपछि पौराणियन भइहाल्छ, त हामीहरू त भगाइदिन्छौँ तपाईँहरू। त्यसो बेला हजुर ठिक भनेको तपाईँले। অ'কে আৰু তাৰপিছত আৰু বেলেগ এটা আপুনি কওকচোন ভাষা ব্যৱহাৰ কৰি অলপ কথা। ভাষা তাৰমানে এই তেলেগু অলপ জানিছিলোঁ। হয় এতিয়া ক'ব বোলে ক'ব যে কোনো বোলে আপুনি এজন অতিথি স্বৰূপে যেতিয়া গৈছে বোলে এভেণ্ট ছাৰ শব্দটো কয় তেওঁলোকে। এনেকৈ আমি দাদা ককাইদেউ বুলি কওঁ, তেওঁ ক'ব বোলে এভেণ্ট ছাৰ এইফালে এভেণ্ট মানে এইফালে এভেণ্ট ছাৰ ইక్కడే কুটুণ্ডু এভেণ্ট ছাৰ ইక్కడే কুটুণ্ডু এইফালে আহক চাওক ইয়াত বহক। আচ্ছা কুটুণ্ডু মানে এইটো সন্মান সূচক। আৰু সৰুক যদি ক'ব বোলে কুৰ্চ বহ অ'কে বহ সেইটো মানে সন্মান সূচক নহয়। কুটুণ্ডু হ'ল সন্মান সূচক, এইটো কুটুণ্ডু হ'ল। অ'কে হয় বহক যেনেকৈ বহ আৰু বহক যেনেকৈ হ'ল হয় বোলে কুটুণ্ডু এভেণ্টে ছাৰ এইফালে ইकडे ইয়াত কুটুণ্ডু। আপুনি কওক বেলেগ এটা ভাষা প্ৰয়োগ কৰি অলপ কিবা। বেলেগ ভাষা মানে আপুনি পাঞ্জাবীটো কওঁ অলপ। কওক। পাঞ্জাবীটো গুৰমুখী বুলি কয়। পাঞ্জাৱত গৈছিলোঁ, পাঞ্জাৱত যাওঁতে তাৰমানে তেওঁলোকে মানে এটা শব্দ খুব ইউজ কৰে, যেনেকৈ আমি নমস্কাৰ ৰাম ৰাম কওঁ, তেনেহ'লে সত শ্ৰী আকাল। আমাৰ মানুহবিলাকে এনেকৈ প্ৰনাউন্সটো কৰিব নাজানে, সেইটোকে তাৰমানে এতিয়া চশ্ৰীকাল কৰে, চশ্ৰীকাল নহয়, সত শ্ৰী আকাল ক'ব। মানে তেওঁ গুৰুৰ নাম ল'ব। যদি আপুনি ভাল এজন ব্যক্তি হিচাপে যদি পৰিচিত হ'ব বিচাৰিছে তেওঁলোকৰ, তেওঁ আপোনাৰ মুখৰ বক্তব্য যিখিনি সেইটো ৰাখিব লাগিব তাত। তো তেওঁলোকে এই কথাটো খুব চাই তাৰমানে ক'ব বাহে গুৰু সতনাম, বাহে গুৰু খালসা, বাহে গুৰু জি কে ফতেহ, সত শ্ৰী আকাল যো বোলে সোনিহাল। তো এইবিলাক কথা তাৰমানে কিছুমান মানুহৰ লগত মিলিবলৈ হ'লে নিজৰ ব্যক্তিত্বটো ঠিকেই মানে মিলিব পাৰে। আৰু আপুনি বাগানীয়া ধৰক আমাৰ যিটো আমাৰ চাদ্ৰী যিটো ভাষা, বাগানীয়া ভাষাটো জানে নেকি? আমাৰতো ইয়াতেতো বহুত বাগান মানে অঞ্চল আছে। এইটো জানে, এইটোতো সাধাৰণ ভাষা। কওকচোন বাৰু সেইটো আপুনি বাগানীয়া ভাষা অকণমান। बोले तोय कहाँ घर है तोर? बोले मोर फलाना नखराई में है। बोले तो कि बागान उगान में काम करिसला ना कि? बोले हाँ।
কি পাৰ্মানেণ্ট আহে না এটি মানে আৰ্কাঠিয়া লাগিছে নেকি আৰ্কাঠিয়া বুলি এটা শব্দ আছে আৰ্কাঠিয়া মানে হেৰি টেম্পৰেৰী হয় 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 সিহঁতে সেইটো আৰ্কাঠিয়া কিন্তু আৰ্কাঠিয়া মিনিংটো আজিকালি মানুহে এটা বেলেগ লগাইছে বোলে নাই মই আৰ্কাঠিয়া নাই লগাওঁ বোলে মই এটা পাৰ্মানেণ্ট আহোঁ পাৰ্মানেণ্টটো মানে এটা পাৰ্মানেণ্ট বুলি কয় পাৰ্মানেণ্ট আহোঁ আৰু কি জানে আমাৰ ধৰক জনগোষ্ঠী ভাষা হিচাপে আপুনি ধৰক বেলেগ কিবা মাতৃভাষাটোতো জানেই বাৰু মাতৃভাষাটোতো ডেফিনেটলি জানিব আৰু আপোনাৰ মনত পৰা নহয় ভাবক সেইটো এটা কথা কিন্তু ইমান সুন্দৰকৈ আচলতে কৈছে ন মানে এইটো আচৰিত কথা আচলতে তেখেতে ইমান সুন্দৰকৈ কেইবাটাও ভাষা আচলতে প্ৰয়োগ কৰি দেখালে আৰু আচলতে মানুহৰ এই ভাষাৰ যিটো স্কিল সেই দক্ষতা মানে ভাষাৰ দক্ষতা থকা খুবেই প্ৰয়োজন থাকে বহু এনেকুৱা ব্যক্তি আছে যিসকলৰ বহুত মানে শিক্ষিত তেওঁলোক কিন্তু শিক্ষিত হ'লেও এনেকুৱা ভাষাৰ আচলতে দখল তেওঁলোকৰ নাই কিন্তু এখেতক মই আচলতে অকস্মাত লগ পালোঁ আৰু তেখেতৰ যিটো স্কিল দেখিলোঁ সঁচাকৈ মই অভিভূত হৈ পৰিছোঁ আৰু কিবা ক'ব নেকি ক'বলৈ মানে মই এইটোকে ক'বলৈ যাওঁ মানে যেনেকৈ যিমানেই ভাষা নকওঁ মানে যিটো কথনশৈলী হয় মানে কোৱাৰ যিটো নেকি প্ৰচেছ হয় সেই প্ৰচেছ ৱাইজ কথাটো ক'লে মানে বহুত সুন্দৰ লাগে অ'কে যেনেকৈ মই প্ৰনাউন্স কৰিছোঁ হয় মোৰ প্ৰনাউন্সৰ সেইটো নাই বহুত মানুহে কিছুমান ৱৰ্ড মানে মিছ ইউজ কৰি থাকে যেনেকৈ ব্যৱহাৰ কয় ব্যৱহাৰ কৰে ব্যৱহাৰ বদ যে কৰে ব্যৱহাৰ অ'কে ব্যৱহাৰ মানে কয় ব্যৱহাৰ এই কিছুমান ৱৰ্ড মানে মোৰ শুনি ভাল নালাগে আপোনালোকে এজন কোৱালিফাইড মানুহ হয় আপোনালোকৰ মুখত যদি এনেকুৱা এটা শব্দ ওলাই নিজৰ ভাষাটো জানো মোৰ নিজৰ ভাষাটো চহকী কৰোঁ বুলি যদি কৈ যদি আপুনি ক'বলৈ যায় আৰু ভাষাটো যদি মানে নিজৰ যিটো নেকি উচ্চাৰণটো আপুনি কৰিব নাজানিব ঠিক তেনেকৈ মই কৈছোঁ যিকোনো ভাষা আপুনি নকওক মানে যিটো আপোনাৰ কথনশৈলী হয় নিশ্চয় কথনশৈলীটো প্ৰয়োগ কৰিব লাগিব মানে প্ৰপাৰ প্ৰনাউন্সিয়েশ্যন লাগে প্ৰপাৰ লাগিব কিছুমান মই দেখিছোঁ শৰ্মা লিখে শৰ্মা SARM সেইটো কি শৰ্মা SHARM এইচ লাগিব যেনেকৈ কৃষ্ণ বুলি ক'লে মানে মধ্যনীয়া স হ'লে ডাবল এছ লাগিব KRISSN কৃষ্ণ ঠিক তেনেকৈ কিছুমান মই ৱৰ্ড দেখিছোঁ মানে বহুত মিছ কৰে কৃষ্ণ লিখি দিব আচলতে তেখেতৰ যিটো স্কিল ভাষাৰ যিটো স্কিল এনেকুৱা স্কিল হয়তো বহু মানুহৰ নাই যদিও শিক্ষাগত অৰ্হতা থাকিব পাৰে কিন্তু ভাষাৰ অৰ্হতা বহু মানুহৰ নাথাকে কিন্তু এইজন বিশেষ ব্যক্তি তেখেতক লগ পাই মোৰ ভাল লাগিল তেখেতৰ যিটো স্কিল দেখিলোঁ কথন শৈলী কেনেকুৱা শুদ্ধ উচ্চাৰণেৰে দি তেখেতে ভাষা প্ৰয়োগ কৰি উপযুক্তভাৱে আচলতে ভাষা এটা ক'বলৈ প্ৰয়াস কৰিছে গতিকে তেখেতৰ যি এই যি অভিনৱ যি আচলতে প্ৰচেষ্টা বুলি কৈছোঁ তেখেতক শলাগ লৈছোঁ আৰু এইখিনিয়ে কৈছোঁ আৰু সদৌ শেষত তেখেতক পুনৰবাৰ শ্ৰদ্ধা জনাই মই মোৰ আজি চমু হিতানিমানতে সামৰি মাৰিছোঁ ধন্যবাদ